এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ দেউৰীসকলৰ পৰম্পৰাগত সৌন্দৰ্য আৰু সাজপাৰ প্ৰদৰ্শন।
মডেলসকলে পৰিধান কৰিছে মুগাৰ জকাচিলা, মুগাৰ ইগু আৰু মূৰত কাপিলি। তেওঁলোকে পৰম্পৰাগত দেউৰী মুগাৰ যি সাজপাৰ মহিলা আৰু গাভৰু উভয়ে মিলি বিহুৰ বাবে যি পৰিধান কৰে, এই আমাৰ সংস্কৃতিৰ অনন্য পৰিচয় দাঙি ধৰিছে। আৰু এইয়া ঠিক বাওঁফালে আমাৰ মডেলসকলে যে 4গৰাকী মডেল প্ৰৱেশ কৰিছে, তেওঁলোকে আধুনিক শৈলীৰে পৰিৱেশিত ভিন্নৰঙী কফিলা হৈ মডেল ইয়াত থিয় হৈছে। আৰু আমাৰ মাজলৈ এইবাৰ আহিছে দেউৰী এয়া দেউৰী সম্প্ৰদায় কইনাসকলে পৰিধান কৰা সৰু জকাচিলা, সৰু ইগু আৰু কইনাৰ বৰকাপোৰ। সৌভাগুৰফালে লুগুৰি বাইদা পৰিধান কৰি গাভৰুসকলে 4গৰাকী মডেলে প্ৰৱেশ কৰিছে। এয়া দেউৰী সমাজৰ আধ্যাত্মিকতাৰ পৰিচয়ত তেওঁলোকে মন্দিৰলৈ যাবলৈ বগা সাজ পৰিধান কৰে আৰু লুগুৰি বাইদা আৰু পুৰুষসকলে বগা ধুতি আৰু বস্ত্ৰে পৰিধান কৰি তেওঁলোকে চেলেং লৈ গা তেওঁলোকে সাজু হৈছে। আৰু ঠিক পিছফালে আছে চাংগীয়া বছে, চাংগীয়া ইকু আৰু মুকাটো জিমা পৰিধান কৰা মডেলসকল। এই সাজোন কাচোন দেউৰী শিপিনীৰ দক্ষতাৰ পৰিচয় কেনে নহয়, বৰঞ্চ দেউৰী শিপিনীৰ কলাত্মক সুকুমাৰ ৰুচিবোধৰো পৰিচয় বহন কৰিছে এই সাজপাৰসমূহে। আমি সকলো মডেলকে তেওঁলোকৰ নিজস্ব স্থানত থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু মঞ্চলৈ এইবাৰ আমন্ত্ৰণ জনাইছোঁ। আজি এই সুন্দৰ অনুষ্ঠানটোৰ পৃষ্ঠপোষকতাত যি দুগৰাকী অদম্য নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে অহৰহ পুৰুষাৰ্থ কৰি আজিৰ এই পৰ্যায়লৈকে অনুষ্ঠানটো ৰঙীন কৰি তোলাত সফল কৰি তুলিলে। আমাৰ মাজত আছে আমাৰ দেউৰী সমাজৰ গৌৰৱ কুণ্ডিলৰ জীয়ৰী মিছ ইগাচি খ্যাত ময়ূৰী দেউৰী। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ময়ূৰী দেউৰী। আজি এই অনুষ্ঠানটোৰ বেকগ্ৰাউণ্ডত আছে যি পৃষ্ঠপোষক হিচাপে অতি কষ্টৰে অভূপুৰুষাৰ্থ কৰিছে মিছ ইগাচি ময়ূৰী দেউৰী। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱ নপৰাকৈ দেউৰী পৰম্পৰাগত সাজপাৰযোগ বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ